আৰু আজি আমি পিংকু ছাৰ মই আৰু মোৰ লগৰ বন্ধু অভিজিত আজি আমি মৰাণত মানে এতিয়া বৰ্তমান কলনীত আছোঁ আৰু এতিয়া খুব এটা সুন্দৰ এটা জেগা মই সেই পিংকুক মই দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইমান ধুনীয়া এটা ভিউ আৰু এইফালে কাষলৈকে আপোনালোকে লক্ষ্য কৰক। এইখিনি দেখিছে, এইখিনি হৈছে ইমান ধুনীয়াকৈ ইয়াত পদুম ফুল, এইখিনি পদুম ফুল ইয়াত এনেকৈ ধৰণে আছে। আৰু এই সুন্দৰ এই পৰিৱেশটোৰ মাজত আজি আমি এটা সুন্দৰ এটা টপিক আমি আলোচনা কৰিব বিচাৰিছোঁ আৰু সেই টপিকটো হৈছে ছাকচেছ। এতিয়া ধৰক আমাৰ মানুহে এইটো বিবেচনা কৰে যে মই এইটো কাম কৰিম হয় যে মই ছাকচেছ পাম জানো, আৰু বহুতে ভাবে যে মই অৰ্থাৎ পঢ়াতে অকল মই ছাকচেছ পাম বা চাকৰি কৰিলে মোৰ এটা ছাকচেছ হ'ব, এনেকুৱা ধৰণৰ এটা বহুত এটা নিগেটিভ এটা ভ্ৰান্ত এটা ধাৰণা থকা দেখা যায়। কিন্তু মই এটা কথাই কওঁ যে যদি আপোনাক ছাকচেছ বোলা যিটো বস্তু আছে আপুনি সেই বস্তুটো পাবলৈ হ'লে এনেকুৱা কিছুমান কাম কৰক, এনেকুৱা কিছুমান কাম নহয় প্ৰত্যেকটা কামতে আচলতে আপোনাৰ ছাকচেছটো নাথাকিবও পাৰে। কাৰণ কেলৈ কৈছোঁ, বেয়া কাম কৰি আপোনাক ছাকচেছ হোৱা আৰু এটা ভাল কাম কৰি ভাল ৰাস্তাত থাকি ছাকচেছ হোৱা বহুত এটা ডিফাৰেঞ্চ আছে। সেইকাৰণে কৈছোঁ যে সকলো কামতে আপুনি ছাকচেছ নাপায়, কিন্তু এটা সুন্দৰ কাম আপোনালোকে বাছি লওক আৰু সেই কামটোত আপুনি খুব 100% দি যেতিয়া কাম কৰিব, নিজৰ অন্তৰাত্মাৰ পৰা যেতিয়া সিদ্ধান্ত লৈ যেতিয়া কাম কৰিব, ডেফিনেটলি আপুনি তাত ছাকচেছটো আপুনি পাব পাৰিব। আৰু এনেকুৱা এটা হয় যে ছাকচেছ সেই যিটো বস্তু, সেই ছাকচেছ বস্তুটো আমি পাবলৈ হ'লে আমি খুব বেছি এটা আমাক এক্সাইটমেণ্ট এটা লাগিব। কাৰণ চব এটা মন মাৰি থকা ধৰক বানপানীয়ে মৰা যিটো কঠীয়া বুলি কয়, আৰু সেইটো অৱস্থা যেতিয়া হৈ থাকে ডেফিনেটলি আপুনি মই সেই যিটো কাম কৰি আছোঁ সেই কামটোৰ ক্ষেত্ৰত ছাকচেছ পোৱাটো বহুত পলম হৈ যাব। যদি আমি এটা মুখত এটা মিঠা হাঁহি আৰু খুব সুন্দৰভাৱে যদি আমি এটা এক্সাইটমেণ্ট লেভেলত যদি আমি নেক্সট লেভেলত যদি কামটো লৈ যাব পাৰোঁ, এক্সট্ৰা অৰ্ডিনেৰীকৈ যদি কামটো কৰিব পাৰোঁ, তেতিয়া আপোনাৰ মোৰ ওচৰলৈ ছাকচেছ হোৱাটো অনিবাৰ্য। ছাকচেছটো যদি আমি পাব বিচাৰোঁ আৰু এটা কাম কৰিব লাগিব, 3 নম্বৰ যিটো কাম সেই কামটো হৈছে আপুনি মই কোনোবাই কিবা নিগেটিভ দিলেও বা কোনোবাই কিবা তই নোৱাৰিবি, তই পাৰিবি জানো, তোৰ দ্বাৰা হ'ব জানো, এইবিলাক ক'লেও আপুনি মই সেইবিলাক শুনাৰ পৰা বিৰত থাকিব লাগিব, নিজৰ কথা শুনিব লাগিব আৰু এটা ধুনীয়া ছিষ্টেম এটা বনাই ল'ব লাগিব আৰু সেই ছিষ্টেম অনুসৰি আপুনি মই আগবাঢ়ি যায়। আৰু ছাকচেছৰ এই টপিক এটাৰ মাজতে আমাক এই সুন্দৰ পৰিৱেশটো আকৌ এবাৰ দেখাই ল'ব বিচাৰিছোঁ আৰু ইয়াৰ নামঘৰ আৰু লগতে সকলোকে মোৰ ফালৰ পৰা থেংক ইউ জনাইছোঁ। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক শেষলৈকে পাবৰ কাৰণে, ভাল কৰি পাবৰ কাৰণে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি থ'ব। থেংক ইউ।